মোৰ নাম পূবালী খাটৱাল, মই একাদশ শ্ৰেণীৰ ছাত্ৰী। সৰ্বপ্ৰথমে আজিৰ এই পবিত্ৰ মঞ্চত উপস্থিত থকা সভাপতি মহোদয়, সভাপতি শাৰীতে আসনাধিষ্ঠ এইখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, সভাপতি শাৰীতে মোৰ অতিকৈ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, উপস্থিত দাদা বাইদেউসকল, উপস্থিত মৰমৰ ভাইটি ভণ্টিসকল আৰু উপস্থিত মোৰ মৰমৰ সহপাঠীসকল, সকলোলৈ মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু নমস্কাৰ জনাইছোঁ। আজি আমাৰ বিদ্যালয়ত শিক্ষাদান লোৱা দাদা বাইদেউ আৰু ভণ্টি ভাইটিসকলৰ বিদায়ৰ দিন, সেয়ে মই তেওঁলোকৰ উদ্দেশ্যে দুআষাৰমান ক'বলৈ ওলাইছোঁ আৰু এটি কবিতা উত্তৰে। যদি মোৰ বক্তব্যৰ মাজত ভুল ক্ৰুটি ৰৈ যায় তেন্তে আপোনালোকে মোক আঙুলিয়াই দি মোক উৎসাহিত কৰিব বুলি মই আশা ৰাখিছোঁ। আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ। আমাৰ বিদ্যালয়খন 2020 চনৰ 2 জুলাই তাৰিখে মহান মনীষীৰ নৱযুগৰ যুৱক অৰ্থাৎ মোৰ অতিকৈ শ্ৰদ্ধাৰ শিক্ষাগুৰু মুনীন্দ্ৰ চুতীয়া, মনোৰম চুতীয়া, ৰঞ্জন মৰাণ আৰু অৰুণজ্যোতি মৰাণ ছাৰৰ সান্নিধ্যত এইখন বিদ্যালয় প্ৰতিষ্ঠা হৈছিল। আৰু এই বিদ্যালয়খন চাওঁতে চাওঁতে 4টা বৰ্ষ অতিক্ৰম কৰিছে। এয়া জানো আমাৰ কাৰণে সুখৰ বাৰ্তা নহয়নে? আজি এটা শব্দই মোক বৰকৈ আমনি কৰিছে। আকৌ কেতিয়াবা শব্দটোৱে এক নতুন দিগন্তৰ সূচনাৰ সৃষ্টি কৰে। সেয়া জানো আজি এই বিদায় শব্দতে উজাৰি যোৱা নাইনে? আজি আপোনালোকক বিদায় দিয়া মানে আমি আপোনালোকক চিৰবিদায় দিব নোৱাৰোঁ, কাৰণ শিক্ষাৰ পৰিধি অসীম। আমি আজি আপোনালোকক বিদায় দিয়াৰ মানে এখন নতুন শিক্ষানুষ্ঠানলৈ আগবঢ়াই দিছোঁ, যাতে আপোনালোকে আমাৰ বিদ্যালয়ৰ পৰা গৈ একোজন সফল মনৰ তথা সফল ব্যক্তিৰ অধিকাৰী হওক। তাৰ কাৰণে আমি আপোনালোকৰ মৰমৰ বিদ্যালয়খনৰ পৰা নেদেখাজনৰ ওচৰত শতকোটি প্ৰণাম জনাইছোঁ। আপোনালোকক মংগল কৰক আৰু আপোনালোকৰ প্ৰতিটো সপোন বাস্তৱ হওক। আপোনালোকৰ শিক্ষা হৈ পৰক অনাদিকাললৈকে উজ্জ্বলিত। অৱশেষত মই এটি কবিতা গাই মোৰ চমু বক্তব্য সামৰণি মাৰিম। বিদায়, বিদায় মানে এক দিগন্তৰ সূচনা, য'ত ফুলি আছে হাজাৰ ৰূপা গোলাপ, চৌদিশে ৰজন জনাই আছে।